বিলাহীটো কাটি পেলাই বেলেগ মাত ল'ব পাৰে দেই চাইনিজ ষ্টাইলৰ মাত তো গাইজ আজি মানে মেগী বনাম আৰু এইটো চাইনিজ ষ্টাইলত বনাম আপোনালোকে চাইনিজ ষ্টাইলত বনাম দিছ ইজ মেগী চাংচং চাং 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 তাৰ আগতে আমি চাইনিজৰ কাপোৰবোৰ পিন্ধি ল'ব লাগিব তো ৰাইচ ৰ'ব প্ৰথমে এইটো পিন্ধি ল'লোঁ আমি ফাৰ্ষ্ট টাইম তাৰপিছত এইখন লগাই ল'ব লাগিব এনেকৈ থুং থুং থাং থাং থুং থুং থাং থাং চাং তো গাইছ এখন আমি এতিয়া লগাই ল'লোঁ এতিয়া ইয়াত জুইটো থৈ লাগিব তাৰপৰা আমি পিঁয়াজ চিয়াজ কাটিব লাগিব এতিয়া কেৰাহীখন আনিব লাগিব কেৰাহীখন লৈ গাওঁ আমি এতিয়া কেৰাহী চাহী লৈ আহিলোঁ এই তো গাইছ এইখন কেৰাহীখন লেতেৰা কৰিছোঁ কেৰাহীখন আমি ক'ৰবাত ৱাছ কৰিলোঁ এই ৰখাই দিয়া ঠিক মই সন্মান নাই নেকি ৰখাই দিয়া এতিয়া আমি কেৰাহীখন ধুই আনিলোঁ আৰু এতিয়া মই জুইটো জ্বলালোঁ ফটাফট জুইটো জ্বলাই দিম তুমি মেচটো চাইনিজত মই শিকোঁতে মেচটো কেনেকৈ মাৰিলে শিকাই মই শিকাই দিছোঁ আমি এতিয়া মানে চাইনিজ ষ্টাইলত পিঁয়াজটো কেনেকৈ কাটে চেং 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 বিলাহীটো কেনেকৈ কাটে চেং 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 এতিয়া আমাৰ পিঁয়াজটো কাটি মেলি আমাৰ এতিয়া পিঁয়াজটো কাটি হৈ গ'ল পিঁয়াজটো আমি চাইড কৰিম এনেকৈ হাতত আমি এতিয়া চাইড কৰিম বিলাহীটো কাটি পেলাই বেলেগ মাত ল'ব পাৰে দেই চাইনিজ ষ্টাইলৰ মাত देखा आपने लापरवाही का नतीजा है এইটো মই চাইনিজ আমাৰ শিকাওঁতে মানে এনেকুৱা মাত কৰিছে চাইনিজত কৰে তো গাইজ এইখিনি আমাৰ ৰেডি হৈ গ'ল এতিয়া আমি তেল দি ল'ম তাৰপিছত যিটো ষ্টাইলৰ চাইনিজত আপোনালোকে ঘৰত ট্ৰাই কৰিব চাব হা তো গাইজ নিমখ তেল হালধি আমি আনি ল'লোঁ এতিয়া আমি দি দিম তেলটো চাইনিজ ষ্টাইলত দিব লাগিব তেল বেছি দিব নোৱাৰে তেলৰ দাম যি হৈছে আমিতো উতলিব দিওঁ তেতিয়ালৈকে অকণমান ৰখোঁ আমি উকাইছ মানে গেছটো কি হয় মানে জুইটো মই সন্মান খাই দিয়ে জুইটো এই চেলেককৈ জ্বলিলে মেগীটো আকৌ চাইনিজ ষ্টাইল নহ'ব এতিয়া আমাৰ গেছ আছে গেছত লগাই দিম পটাপট চাইনিজ ষ্টাইল মানে চাইনিজত গেছত আকৌ চাইনাত মানে গেছত বনাই মেগীটো অকণ টেষ্টি হয় এতিয়া আমি জুইটো এতিয়া আমি গেছলৈ যাওঁ আমি গেছত দি দিছোঁ ফুচুক চাওঁ আমি এতিয়া এইটো চুইচটো দি দিম ফৰক এই বস্তুটো মাৰি দিম এতিয়া তো গাইজ এতিয়া আমি বস্তুখিনি ভিতৰলৈ আনি লওঁগৈ ব'লক ইয়াত পাতি দিলে মানে বস্তু অকণ পটাপট তেতিয়ালৈকে দেৰি নালাগে আৰু ভিডিঅ'টো এতিয়া আন্ধাৰ নিচিনা হৈ যাব পাৰি মেইনটেইন কৰিব দুখীয়া মানুহ লাইন নাই গাইজ এতিয়া আমাৰ তেলটো সিজি আছে তেলটো উতলি আছে তাৰপৰা আমি দিম পিঁয়াজ
হালধিটো চাই ল'ব এনেকুৱা চাইনিজত গোটা হালধি হ'লে ভাল ভাঙি ল'ব এনেকৈ গোটা হালধিটো অকণমান ওপৰৰ পৰা এনেকৈ ছটিয়াই দিব জোখ অনুসৰি বাৰু বস্তুটো তাৰপিছত আপোনাৰ নিমখ জিভাত লুট ল'ব পৰা মতে দিব আপোনাৰ জিভাই যিমান লুট ল'ব পাৰে সিমান এইটো ষ্টাইলত দিব লাগিব ভাল হৈ গ'ল তাৰপৰা গাইছ আকৌ তেল অকণ দি দিব কেঁচা তেল অকণ এনেই কৈছোঁ মছলা পিঠি আনিছিল নহয় তো গাইছ মেইন টাং চং 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 টাং এইটো এনেকৈ দিব গোটেইবিধ দি দিব তাৰপৰা আকৌ এনেকৈ লাকি ধৰিছে এইটো মেগীটো দি দিলে বস্তুটো এতিয়া গোন্ধটো পাইছেনে আপুনি হেডফোনত ফুটাই ওলাই যাব গোন্ধ চাৰ্জাৰ ফুটাই গোন্ধ ওলাব বেছ মেইনটেইন কৰিব অকণ এইটো তাৰপৰা মেগীটো হৈ গ'ল ইয়াক ইমান কৰিব দিব এনেকৈ ফেৰাৰকৈ পানী দি দিব গাইছ পানীটো দি দিলোঁ এতিয়া পানী দিয়াৰ পিছত এনেকুৱা এখন দাইলত ঢাকি থোৱা দাইলত ঢাকনখন খাই আপোনাক কেৰাহী দি দিব লাগে নোসোমাই এখন সন্মান খাব আমাৰ ঘৰৰ বস্তু হৈ এতিয়া মানে আমাৰ মেগীটো নমাবলৈ হৈ গ'ল সময় তাৰ আগত অকণ ম'ম' চিকেন দিব লাগিব ম'ম' চিকেনটো দি দিওঁ ফাইনেলি এতিয়া আমাৰ হৈ গ'ল এতিয়া আমি অলপ এখন চাইনিজ ষ্টাইল লুক দিম লুকটো দি পিছত খাই কম খাই মা কি টেষ্টি বে এইটো চাইনিজ লুকটো উঠাই দিছোঁ এইটো গছ এইটো চাইনিজ ষ্টাইল এইবোৰ এনেকৈ অকণমান সজাই দিছোঁ এইটো মই চাইনিজ ষ্টাইল মেগী তৈয়াৰ ইয়াৰ অকণমান টেষ্টিং ল'ব লাগিব মই মা কচম কৰো নাখাবে কেলা নিমখ চিমখ নাই তো গাইছ ভাল লাগিছে কিন্তু ভাল লাগিছে তো গাইছ আমাৰ আপোনালোকৰ আগত টেষ্ট কৰিছোঁ আমাৰ চাইনিজ মেগী তো গাইছ ঘৰত বনাব পাৰে কিন্তু নিমখ চিমখ নিজৰ জিভাৰ টেষ্ট কৰি দিব তো গাইছ যদি ভাল লাগিছে আৰু ডিছটো এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' এনেকুৱা পাই থাকিব মজাদাৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো যাব গ'লে একেবাৰে নবাৰ আজিলৈ বাই বাই নেক্সট ভিডিঅ' লগ পাই আছোঁ